বিচার করি চাই চালে না আমার গুরু শঙ্কর দেৱে ক'ত বাৰু পায়
যিহাস্তৰ গ মানে গান গোৱা কৃষ্ণ গুণ প্ৰতি থকা চাৰি বেদ ত মানে প্ৰাণ হোৱা বৈতৰণী আপোনালোকে জানে ভা মানে কোৱা হৈছে পোহৰ দিয়া অৰ্থাৎ যিহাস্তৰ কোটি সূৰ্যসমূহ পোহৰ দিয়ে আমি এজন সূৰ্যৰ পোহৰত জীৱজাতিৰ প্ৰতি আছোঁ পৃথিৱী মণ্ডলখনত ভাগৱত সূৰ্য পুৰাণ শাস্ত্ৰত কোটি সূৰ্যসমূহ পোহৰ দিয়ে বুলি কোৱা হৈছে যি শাস্ত্ৰত কোটি সূৰ্যসমূহ পোহৰ দিয়ে সেই অৰ্থ সূচাবৰ বাবে ভা অক্ষৰ যোগ কৰা হৈছে গ মানে কোৱা হৈছে গান গোৱা যি শাস্ত্ৰই সনক সনাতন সনত কুমাৰ চাৰিক্ষেত্ৰৰ দৰে অহৰ্নিশে কৃষ্ণৰ গুণগান গায় গ মানে কৃষ্ণৰ গান গোৱাৰ কথা কোৱা হৈছে আৰু অ মানে কোৱা হৈছে বৰ্তি থকা যি শাস্ত্ৰত চাৰি বেদৰ সাৰতত্ব ব্ৰতী হৈ আছে আৰু ত মানে কোৱা হৈছে যি শাস্ত্ৰ শ্ৰৱণ বা কীৰ্তন কৰিলে জীৱৰ তৰণ হয় অৰ্থাৎ জীৱই জীৱনৰ উৱাদি লাভ কৰে জীৱ পৰম কৃতাৰ্থ হয় ভা মানে ভাবু সখা জানিব খোজে মনে গ মানে জ্ঞান সখা কৃষ্ণ কথা জানে ভা মানে ভাবু এজন মানুহে যেতিয়া কৃষ্ণ কথা ভাবিব তেওঁ ভাবুক হৈ পৰিব ভা মানে ভাবুক যেতিয়া কৃষ্ণ কথা ভাবিব গ অক্ষৰ তেওঁ জ্ঞান আয়ত্ত কৰিব কাৰ জ্ঞান লাভ কৰিব পৰমাত্মাৰ জ্ঞান কৃষ্ণ কি বস্তু জানিব কৃষ্ণ কি বস্তু পৰমাত্মা কি বস্তু যেতিয়া এজন মানুহৰ জ্ঞান লব্ধ হ'ব ও অক্ষৰত তেওঁ বৈষ্ণৱী জ্ঞান লাভ কৰিব অৰ্থাৎ সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি তেওঁ বৈষ্ণৱী জ্ঞান লাভ কৰিব আৰু বৈষ্ণৱী জ্ঞান লাভ কৰাৰ লগে লগে তেওঁ সমস্তকে আত্মাসম দেখিব অৰ্থাৎ নিজৰ নিচিনা দেখিব তেওঁহে দুখ পাব নেকি ময়ো দুখ পাম মোৰহে ভোক লাগে নেকি তেখেতৰো ভোক লাগে যেতিয়া আমি নিজৰ লগতে আনৰ কথা ভাবিম সেইজনে লাভ কৰিব বৈষ্ণৱী জ্ঞান যেতিয়া বৈষ্ণৱী জ্ঞানৰ কথা কোৱা হৈছে আৰু যেতিয়া এজন মহাভকতে বৈষ্ণৱী জ্ঞান লাভ কৰিব তেওঁ আৰু পৃথিৱীত অসুস্থ হৈ থাকিব নালাগে তেওঁ পৰমাত্মাৰ লগত বিলীন হ'ব ত মানে পৰম তত্ত্ব আদিতে ভাগৱত আদি নিৰঞ্জনে অনাদি অনন্ত কৰে ক্ৰমে ক্ৰমে সেই ভাগৱত আহি জগত দিশ নিশ্চয় পালে ৰাম কৃষ্ণ নাম ধৰ্ম অনুপা
আপোনালোক সকলোৱে সহযোগিতা আগবঢ়াব